Hello friends, I am Tinku and welcome back to my YouTube channel Assamese Tech. So বন্ধুসকল আজিৰ এই ভিডিওটো বনোৱাৰ ৰিজন এটাই হ'ল কাৰণ মোক এজন ভাইটিয়ে কৈ আছে যে কাস্টম থাম্বনেল সেট হোৱা নাই আৰু তেওঁৰ ভিডিওত কাস্টম থাম্বনেল সেট হোৱা নাই। সো বন্ধুসকল তেওঁৰ দৰে যদি আপোনালোকৰ যদি কাস্টম থাম্বনেল সেট হোৱা নাই বা কাস্টম থাম্বনেল সেট কৰিব পৰা নাই তেতিয়াহ'লে আপোনালোকে কেনেকৈ কাস্টম থাম্বনেল সেট কৰিব বা কিয় কাস্টম থাম্বনেল সেট হোৱা নাই আজিৰ এই ভিডিওত মই সকলোবোৰ ডিটেইলছত মই আলোচনা কৰিম আৰু আপোনালোকক মই দেখাম যে আপুনি কেনেকৈ কাস্টম থাম্বনেল সেট কৰিব। সো বন্ধু ইয়াৰ পূৰ্বে মোৰ এই চেনেলত যদি মই প্ৰথম ভিডিও মই আপলোড কৰিছোঁ এই ভিডিওটো মই আপোনালোকক কৈছিলোঁ যে আপোনালোকে এটা ইউটিউব চেনেল কেনেকৈ ক্ৰিয়েট কৰিব বা আপোনালোকে ইউটিউব চেনেলটো কেনেকৈ ভেৰিফাই কৰিব বা আপোনালোকে ইউটিউব চেনেলটো কেনেকৈ বেনাৰ সেট কৰিব বা ইউটিউব চেনেলটো কেনেকৈ লগো সেট কৰিব সকলোবোৰ কথা মই এটা ভিডিওত মই কভাৰ কৰিব চেষ্টা কৰিছিলোঁ। সো বন্ধুসকল সেই ভিডিওটো বহুত দীঘল হৈ যোৱাৰ কাৰণে মই সেই ভিডিওটো মই উল্লেখ কৰা নাছিল যে আপুনি কেনেকৈ কাস্টম থাম্বনেল সেট কৰিব। সো বন্ধুসকল যদি আপুনি সেই ভিডিওটো এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে সেই ভিডিওটো লিংক আপোনালোকে পাই যাব ওপৰ আই বটনত, তাতো গৈ আপুনি চাব পাৰে, নহ'লে সেই ভিডিওটোৰ লিংক ডেছক্ৰিপশ্যনত মই দি দিম, তাতো গৈ আপোনালোকে সেই লিংকটো ক্লিক কৰি আপোনালোকে সেই ভিডিওটো চাব পাৰে। সো বন্ধুসকল আজি এই ভিডিওটো মই আপোনালোকক ক'ম যে আপুনি কেনেকৈ ইউটিউব ভিডিঅ'ছত কাস্টম থাম্বনেল সেট কৰিব। সো বন্ধুসকল তেন্তে বলক আজি এই ভিডিওটো আৰম্ভ কৰোঁ। সো বন্ধু ভিডিওটো আৰম্ভ কৰাৰ আগতে যদি মোৰ এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেলটো প্ৰেছ কৰি দিব, কাৰণ মোৰ এই চেনেলত আপোনালোকে ইউটিউব সৈতে ৰিলেটেড ভিডিঅ' আপুনি আগলৈও পাই থাকিব। লগতে যদি মোক এতিয়ালৈকে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেন্তে মোৰ ইনষ্টাগ্ৰাম ইউজাৰ নাম হৈছে Susan21 বা লিংক আপোনালোকে ডেছক্ৰিপশ্যনতো পাই যাব, তাতো গৈ মোক ফ'ল' কৰিব পাৰে। সো বন্ধুসকল তেন্তে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। সো বন্ধুসকল যদি আপোনাৰ কাস্টম থাম্বনেল সেট হোৱা নাই তো কাস্টম থাম্বনেল সেট নোহোৱাৰ ৰিজন দুটাই হ'ব পাৰে। সো বন্ধুসকল প্ৰথম হৈছে যদি আপুনি আপোনাৰ ইউটিউব চেনেলটো ভেৰিফাই নকৰে। সো বন্ধুসকল যদি আপুনি ইউটিউব চেনেলটো ভেৰিফাই নকৰে তেতিয়াহ'লে আপুনি কেতিয়াও কাস্টম থাম্বনেল সেট কৰিব নোৱাৰে আৰু কেতিয়াও কাস্টম থাম্বনেল সেট নহ'ব আপোনাৰ ইউটিউব ভিডিঅ'ছত। সো বন্ধুসকল সেইকাৰণে আপুনি ইউটিউব চেনেলটো ভেৰিফাই কৰা একদম ইম্পৰ্টেণ্ট, একদম মাষ্ট বি, আপুনি ইউটিউব চেনেলটো ভেৰিফাই কৰিবই লাগিব। সো বন্ধুসকল ইউটিউব চেনেলটো ভেৰিফাই নকৰিলে অনলি আপুনি কাস্টম থাম্বনেল সেট নহ'ব বুলি এইটো কথা নহয়, কাৰণ যদি আপুনি ইউটিউব চেনেলটো ভেৰিফাই নকৰে তেতিয়াহ'লে আপুনি বহুত কিবা কিবি ফিচাৰ্ছ নাপাব যিটো এটা ইউটিউবাৰৰ বহুতো ইম্পৰ্টেণ্ট। সো বন্ধুসকল সেইকাৰণে আপুনি ইউটিউব চেনেলটো ভেৰিফাই কৰিব লাগিব। ইউটিউব চেনেলটো কেনেকৈ ভেৰিফাই কৰে বা কেনেকৈ ইউটিউব চেনেল ভেৰিফাই কৰিব পাৰি আপোনালোকে যদি নাজানে তো সেইকাৰণে মই অলৰেডি ভিডিঅ' এটা আপলোড কৰি থৈছোঁ মোৰ এই চেনেলত। সো বন্ধুসকল সেই ভিডিঅ' যদি আপোনালোকে চোৱা নাই সেই ভিডিঅ' চাই পেলাই আপুনি আপোনাৰ ইউটিউব চেনেলটো ভেৰিফাই কৰি ল'ব পাৰে। সো বন্ধুসকল সেই ভিডিঅ'টোৰ লিংক আপোনালোকে পাই যাব ওপৰ আই বটনত লিংক পাই যাব, তাতো গৈ আপুনি চাব পাৰে, নহ'লে ডেছক্ৰিপশ্যনতো আপোনালোকে সেই লিংকটো পাই যাব। সো আপুনি তাত গৈ আপুনি সেই ভিডিঅ'টো চাই ল'ব পাৰে যে ইউটিউব চেনেল কেনেকৈ ভেৰিফাই কৰে। লগতে যদি আপুনি ইউটিউব ভিডিঅ'ছত কাস্টম থাম্বনেল সেট নকৰে তেতিয়াহ'লে আপোনাৰ ইউটিউব ভিডিঅ'ছত যদি ভিউজৰ সংখ্যা কমি যাব পাৰে বা আপোনাৰ ইউটিউব ভিডিঅ'ছত ভিউজ নাহিব, কাৰণ ভিউজ বহুত মেটাৰ কৰে কাস্টম থাম্বনেলৰ ওপৰত। সো বন্ধু সেইকাৰণে আপুনি কাস্টম থাম্বনেলটো আপুনি সেট কৰিব লাগিব। সো বন্ধুসকল ছেকেণ্ড ৰিজন এইটোৱে হৈছে হয়তো আপুনি নাজানে কেনেকৈ কাস্টম থাম্বনেল সেট কৰে। চ' যিসকলে জানে সেইসকলৰ কথা মই কোৱা নাই, যিসকল নতুন ক্ৰিয়েটাৰ যিসকল নতুনকৈ ইউটিউবত আহিছে সেইসকলৰ কথা মই কৈছোঁ। চ' বন্ধুসকল হয়তো আপুনি নাজানে কেনেকৈ কাস্টম থাম্বনেল সেট কৰে। চ' বন্ধুসকল যদি আপুনি কাস্টম থাম্বনেল সেট কৰিব নাজানে তেতিয়াহ'লে আপুনি হয়তো কাস্টম থাম্বনেল সেট কৰিব পৰা নাই। চ' বন্ধুসকল কাস্টম থাম্বনেল সেট কৰিবৰ কাৰণে আপোনাৰ লাগিব এটা YT ষ্টুডিঅ' এপ্লিকেশ্যন, যিটো প্লে ষ্ট'ৰত আপোনালোকে ইজিলি পাই যাব। চ' বন্ধুসকল YT ষ্টুডিঅ' এপ্লিকেশ্যন সৰুৰ পৰা ডাঙৰ ক্ৰিয়েটাৰ যিখিনি আছে সকলোবোৰ YT ষ্টুডিঅ' প্ৰথমৰ পৰাই ব্যৱহাৰ কৰে। চ' বন্ধু সেই যিটো ময়ো ব্যৱহাৰ কৰোঁ। চ' বন্ধুসকল যদি আপুনি YT ষ্টুডিঅ' এপ্লিকেশ্যনটো বা গুগল প্লে ষ্ট'ৰ পৰা ডাউনলোড কৰি লয় তেতিয়াহ'লে আপুনি এই এপ্লিকেশ্যনটোৰ দ্বাৰা আপুনি অনলি কাস্টম থাম্বনেল সেট কৰা নহয়, আপুনি YT ষ্টুডিঅ' এপ্লিকেশ্যনটোৰ দ্বাৰা আপোনালোকে ভিডিঅ' টাইটেল ল'ব পাৰে, ডেছক্ৰিপশ্যন ল'ব পাৰে, টেগ ল'ব পাৰে বা আপোনাৰ ৱাচ টাইম ভিউজ চাব পাৰে বা আপোনাৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ চাব পাৰে, বহুত কিবি কাম আপুনি YT ষ্টুডিঅ' এপ্লিকেশ্যনটোৰ দ্বাৰা কৰিব পাৰে। চ' বন্ধুসকল আপোনালোকে YT ষ্টুডিঅ' এপ্লিকেশ্যনটো যদি এতিয়ালৈকে আপোনাৰ ডাউনলোড কৰা নাই তেতিয়াহ'লে আপোনালোকে গুগল প্লে ষ্ট'ৰ পৰা ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি পেলাই মই এতিয়া যেনেদৰে দেখাই দিম তেনেকৈ আপোনালোকে YT ষ্টুডিঅ'ৰ দ্বাৰা আপোনালোকে কাস্টম থাম্বনেল সেট কৰিব পাৰিব। চ' বন্ধুসকল এতিয়া মই আপোনালোকক দেখাই দিম যে আপুনি কেনেকৈ YT ষ্টুডিঅ'ৰ দ্বাৰা কাস্টম থাম্বনেল সেট কৰিব। চ' বন্ধুসকল তেন্তে বলক মোবাইল স্ক্ৰীনত। চ' বন্ধুসকল প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ YT ষ্টুডিঅ' এপ্লিকেশ্যনটো অ'পেন কৰি লওক। YT ষ্টুডিঅ' এপ্লিকেশ্যনটো অ'পেন কৰাৰ পিছত প্ৰথম পেজটো আপুনি এনেদৰে দেখা পাব। ইয়াতে প্ৰথমতে আপোনাৰ ছাবস্ক্ৰাইবাৰ দেখাই দিব, আপোনাৰ ছাবস্ক্ৰাইবাৰ কিমান হৈছে। চ' এনালিটিক্সত আপুনি চাব ৱাচ টাইম মিনিটছ আমাৰ কিমান হৈছে, ইয়াতে আপোনাক দেখাই দিব। আপোনাৰ ভিউজ কিমান আপোনাৰ ভিডিঅ' চাইছে ইয়াতে আপোনাক দেখাই দিব। ছাবস্ক্ৰাইবাৰ কিমান ইনক্ৰিজ হৈছে, ছাবস্ক্ৰাইবাৰ কিমান বাঢ়িছে ইয়াতে আপোনাক দেখাই দিব। তাৰপিছত ভিডিঅ'ছত আপুনি যিখিনি ভিডিঅ' আপলোড কৰিছে, যিখিনি ভিডিঅ' আপুনি আপোনাৰ ইউটিউব চেনেলত আপলোড কৰিছে এই ভিডিঅ'খিনি ইয়াতে শ্ব' হ'ব আৰু ভিউ মোৰ অপশ্যনৰ পৰা ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যদি আগৰ প্ৰিভিয়াছ ভিডিঅ'খিনি ইয়াতে শ্ব' হ'ব। যদি আপুনি পুৰণা ভিডিঅ'ৰ যদি আপুনি থাম্বনেল চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি সেই ভিডিঅ'টোৰ পৰা ক্লিক কৰি ল'ব। এতিয়া মই আপোনাক এক্সাম্পলৰ কাৰণে মই এই ভিডিঅ'টো মই চিলেক্ট কৰি ল'লোঁ, মই এই ভিডিঅ'টোৰ পৰা ক্লিক কৰি দিলোঁ। এই ভিডিঅ'টোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত এনেদৰে এটা পেজ আহিব। চ' আপুনি এই পেজত
প্ৰথমতে আপুনি চাব ওপৰত এটা পেঞ্চিল আইকন আছে সো আপুনি সিম্পলি এই পেঞ্চিল আইকনটোৰ পৰা ক্লিক কৰিব পেঞ্চিল আইকনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত এনেদৰে এটা পেজ আহিব ইয়াতে আপুনি টাইটেল লগাব পাৰে ইয়াতে ডেসক্ৰিপচন লিখিব পাৰে ঠিক আছে সো আপুনি যদি থাম্বনেল চেঞ্জ কৰিব বিচাৰে বা থাম্বনেল সেট কৰিব বিচাৰে তেতিয়াহলে আপুনি এই পেঞ্চিলটোৰ ওপৰত ক্লিক কৰি দিব এই পেঞ্চিলটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেদৰে এটা পেজ পাব ইয়াতে আপুনি চেঞ্জ বোলা এটা অপচন পাব আপুনি সিম্পলি চেঞ্জ অপচনটোৰ ওপৰত ক্লিক কৰি দিব চেঞ্জ অপচনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত এনেদৰে আপোনাক ডাইৰেক্ট লৈ যাব আপোনাৰ মোবাইল গ্যালাৰীত আপোনাক যদি মোবাইল গ্যালাৰীত থাম্বনেল ক্ৰিয়েট কৰা আছে বা যদি থাম্বনেল বনাই থৈছে আপুনি সিম্পলি সেই থাম্বনেলটোৰ ওপৰত ক্লিক কৰি দিব মই এতিয়া আপোনাক দেখাৱাৰ কাৰণে মোৰ এই পুৰণা থাম্বনেলটোক মই ক্লিক কৰি ললো থাম্বনেলটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপুনি সিম্পলি ওপৰত চাব এটা সিলেক্ট অপচন আছে আপুনি সিম্পলি এই সিলেক্ট অপচনটোৰ ওপৰত ক্লিক কৰিব সিলেক্ট অপচনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপুনি আকৌ সেভ অপচন পাব আপুনি সিম্পলি সেই সেভৰ ওপৰত ক্লিক কৰিব সেভ অপচনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত এনেদৰে আপোনাৰ থাম্বনেল সেট হৈ যাব সো ফ্ৰেন্ডস আই হোপ আজি এই ভিডিওটো ভাল লাগিছে যদি বন্ধুসকল যদি আজি এই ভিডিওটো আপোনালোকৰ ভাল লাগিছে তেন্তে ভিডিওটো লাইক কৰি দিব আৰু যদি মোৰ এই চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু কাষত থকা বেলটো প্ৰেছ কৰি থব কাৰণ মোৰ এই চেনেলত আপোনালোকে ইউটিউব সৈতে ৰিলেটেড ভিডিও আপোনালোকে আগলৈ পাই থাকিব সো বন্ধুসকল যদি মোৰ এতিয়ালৈকে ইনষ্টাগ্ৰামত ফলো কৰা নাই তেতিয়া মোৰ ইনষ্টাগ্ৰামৰ ইউজাৰ নাম হৈছে sujan21 লিংক আপোনালোকে ডেসক্ৰিপচনতো পাই যাব তাতো গৈ ফলো কৰিব পাৰে সো বন্ধুসকল এই ভিডিওটো আপোনালোকে শেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ বহুতে হয়তো নতুন ক্ৰিয়েটাৰ্ছ হয়তো নাজানে যে কেনেকৈ কাস্টম সেট কৰে বা কাস্টম সেট নোহোৱাৰ কাৰণ হয়তো সিহঁতে নাজানে সো বন্ধুসকল যদি আপোনালোকে এই ভিডিওটো শেয়াৰ কৰে তেতিয়াহ'লে হয়তো সেইসকল ক্ৰিয়েটাৰৰ কাৰণে সুবিধা হ'ব সো বন্ধুসকল সেইকাৰণে এই ভিডিওটো আপোনালোকে শেয়াৰো কৰিব আজিলৈ ইমানে লগ পাইছে এটা অন্য এটা ভিডিঅ' লৈ তেতিয়ালৈকে জয় আই অসম জয় ভাৰত